কালিৰ মই ভিডিঅ'টো বনাই মই বহুত ভুল কৰিলো নকৰো আৰু এনেকুৱা নকৰো মই कैसा लगा मेरा मजाक হাই হেল্ল' নমস্কাৰ পোনপ্ৰথমতে পংকজ আছামিজলৈ স্বাগতম টেঙা নিদিবাক মই একচুৱেলি ভিডিঅ'ৰ ক্ষেত্ৰত কোৱা নাছিলোঁ তেওঁৰ থাম্বনেইলখনত মানে কি বেয়া পোৱাৰ কাৰণে কৈছিলোঁ আৰু টেঙা নিদিবাক মইতো বেয়া নাপাওঁ নহয় কিন্তু তেওঁ যদি থাম্বনেইলখন আৰু অলপ ভালদৰে বনায় তেতিয়াহ'লেতো মানে কি সৰু ল'ৰা ছোৱালীৰ বাবে সুবিধা হয় তেওঁৰ ভিডিঅ'বিলাক চাই ভাল লাগে ৰ'ষ্টাৰ লাগে অসমত ৰ'ষ্টাৰ লাগে কিন্তু ৰ'ষ্টাৰ হ'ল বুলিয়ে যিহকে পায় তিহকে মানে কি থাম্বনেইল লগালে মানুহে বেয়া পায়তো বন্ধুসকল শুনক মানে কি মই টেঙা নিদিবাক ময়ো এজন নিজে ছাবস্ক্ৰাইবাৰ তেওঁক মই ছাবস্ক্ৰাইবাৰ কৰি থৈ তেওঁৰ নিজৰ ভিডিঅ' মই মানে তেওঁৰ ভিডিঅ' মই চাওঁ মানে কি ধৰি লওক এই যে কালি মোক বহুতে কমেণ্ট কৰি জনাইছে মানে কি ধৰি লওক তোমালোকৰ কি মাথাত নাই নেকি ভাল বেয়াটো নিজে বিচাৰ কৰিব পৰা সক্ষম মাথাটোত নাই নেকি এই যিহকে পায় তিহকে কমেণ্ট কৰি জনাই মানে কি মোক যে ইমান বেয়া বেয়াকৈ কমেণ্ট কৰিছা কিছুমানেতো আকৌ বাপৰে সীমা চেৰাই গৈছে মানে কি ইমান বেয়া মই দুৰ্ভাগ্যবশতঃ আপোনালোকক মই এতিয়া ক'ব নোৱাৰিম কি কমেণ্ট কৰিছে আপোনালোকে নিজে যায় এবাৰ চাব সেই কমেণ্ট কৰাজনক মই ক'ব বিচাৰোঁ মানে কি তোৰ যদি সাহস আছে তোৰ ফেচটোত আহি কিনে মোক কমেণ্ট কৰ মানে কি ফেক আইডি দি সি মানে কমেণ্ট কৰি মোক জনাইছিল আচলতে মই ইমান বেয়াকৈ কমেণ্ট কৰাজনক মই ক'ব বিচাৰোঁ মানে কি তুমিতো নিজৰ আইডি দি মোক হেৰি কৰা নাই তুমি এটা নিজে ফেক আইডি খুলি কিনে মোক মানে কি বেয়াকৈ কমেণ্ট দিছা কিন্তু মই ক'ব বিচাৰোঁ তোৰ যদি সাহস আছে তেতিয়াহ'লে তই নিজৰ ফ্ৰেছ দেখাই মোক কমেণ্ট কৰ আৰু তোৰতো মাথাটোত নায়েই একোৱেই নাই কাৰণ কিয় নাই বুলি মই ক'লোঁ ভাল বেয়াটো তোৰ মাথাটোত মানে কি নায়েই তই কোনটো ভাল কোনটো বেয়া বিচাৰ কৰিব নোৱাৰা না অ' ভাই মই তোক বুলিয়ে ক'লোঁ বেয়া নাপাবি তোৰ যদি সাহস আছে তই নিজৰ মা বা দেউতাক একবাৰ মই যিটো থাম্বনেইলৰ ওপৰত ভিডিঅ' বনাইছোঁ সেই থাম্বনেইলখন এবাৰ দেখুৱাবলৈ চেষ্টা মানে কি এবাৰ দেখুৱাবিচোন তই যদি পাৰ তেতিয়া গম পাবি তই ভাল বেয়াটো কি ৰ'ষ্টাৰ অসমত লাগে ৰ'ষ্টাৰ নালাগে বুলি মই কোৱা নাই মানে কি ধৰি লওক টেঙা নিদিবাৰ ভিডিঅ'বিলাক ভালেই হয় আৰু আমাৰ অসমত বহুত ৰ'ষ্টাৰ আছে ভালেই হয় কিন্তু এনেকুৱা ক্ষেত্ৰত ধৰি লওক এটা কণ্ট্ৰভাৰ্চি এই আমাৰ JSB দাক তাৰমানে কি দুটা ইউটিউবাৰৰ মাজত কাজিয়া লাগি ই কৰিছে কিবা সেইটো আৰু কিবা মানে কি হ'লনে কিবা এটা টপিক হ'লনে মানে কি এই কাজিয়া লাগিছে মানে বেলেগতো লাগিব পাৰে কিন্তু ইউটিউবটোক এই কাজিয়াখন আনিব কিয় লাগে মই তাৰে হৈ মাত মাতাৰ কাৰণে মোক মানে কি বহুতে বেয়া পাইছে আৰে সঁচা কথাটো ক'লে মানে কি বেয়া পায় আজিৰ দিনত মানে কি ধৰি লওক এনেকুৱা কণ্ট্ৰভাৰ্চিবিলাক প্ৰাইভেচি কৰিব লাগে ইউটিউবত এটা ভিডিঅ' দিলাক তাৰে ভিউজ ল'লাক সেইটো নহয় মানে কি ধৰি লওক এতিয়া ৰ'ষ্ট কৰিব লাগে ধৰি লওক আমাৰ জাতীয় সংগীতক কোনোবাই মানে কি অপমান কৰিছে তাক ৰ'ষ্ট কৰক কোনোবাই মানে কি ধৰি লওক মানে অসমৰ সংস্কৃতিক হেৰি কৰিছে সেইবিলাকক ৰ'ষ্ট কৰক কিছুমানে গান কপি কৰিছে তাক ৰ'ষ্ট কৰক কিছুমানে মানে কি ডাইলগ চুৰ কৰিছে তাক ৰ'ষ্ট কৰক সেয়েহে আচলতে মই ৰ'ষ্টাৰ বুলি মোৰ নিজৰ মতে ভাবোঁ আৰু এজনে মোক মানে কি কমেণ্ট কৰি জনাইছে পংকজ ভাই থাম্বনেইলত লাগি লাভ নাই আচলতে এইটো মই কি বুজি পোৱা নাই মানে কি ধৰি লওক মানে কি থাম্বনেইলখনেতো মানে কি মেইন বুলি মই ভাবিছিলোঁ মানে কি তুমি কি ক'লা মই নিজে বুজি পোৱা নাই কি মানে কি ভিডিঅ'ত থাম্বনেইলখন বেলেগকৈ আহে আৰু ভিডিঅ'টো বেলেগকৈ আহে নেকি প্ৰথমটো থাম্বনেইলখনে আহে তুমি এবাৰ নিজে ভাবি চোৱাচোন সেই এজন ঘৰত সৰু ল'ৰা ছোৱালী থকা এটা ঘৰত যদি সেই ভিডিঅ'টোৰ মানে থাম্বনেইলখন আহে সেই সৰু ল'ৰা ছোৱালীটোৱে যদি মাকক সোধে মা এইটো কি দিছে তেতিয়া কেনে লাগিব তুমি এবাৰ নিজে মনত ভাবি লোৱাচোন মানে কিছুমান আমাৰ এতিয়া ধৰি লওক চাব মই কওঁ কিছুমান চেলিব্ৰিটি আমাৰ ধৰি লওক এনেকুৱা থাকে বহুত ছাবস্ক্ৰাইবাৰ কিন্তু তেখেতসকলৰ মানে অন্ধভক্ত হৈ কিবা লাভ আছে নেকি আমাৰ গলৰ মানে কি এই গাৰ ওপৰত এটা মাথা আছে সেই মাথাটো দি ভাল বেয়াটো নিজে বিচাৰ কৰি চাব লাগে আচলতে মোৰ এই চেনেলটোত এনেকুৱা ভিডিঅ' দিবলৈ মুঠে মন নাছিল মোৰ মানে মূল কাৰণ আছিল এইটো চেনেল খোলাৰ মানুহক হহুৱাবৰ বাবে নাইবা মই যদি ক'ৰবালৈ যাওঁ তেতিয়া যদি ভাল ভাল বস্তু দেখা পাওঁ তাৰে ভিডিঅ' দিয়াৰ কিন্তু মই যোৱাকালি নহয় পৰহি মই এই টেঙা নিদিবাৰ আৰু JSBৰ মানে কি কণ্ট্ৰভাৰ্চিখন মানে কি মোৰ মোবাইলত দেখা পাই মানে মোৰ খং উঠাৰ বাবে মই ভিডিঅ'টো বনালোঁ কিন্তু মই ভিডিঅ'ক লৈ নহয় আচলতে ৰ'ষ্টাৰবিলাকৰ মানে কি ৰ'ষ্ট কৰাটোৱে মূল কাম
তেওঁলোকৰ মই ভিডিঅ'ত বেয়া পোৱা নাছিলোঁ, কিন্তু তেওঁলোকে যাতে থাম্বনেইলবিলাক অলপ লিমিটত ৰাখে, তাৰে কাৰণত মই মানে কি ভিডিঅ'টো বনাইছিলোঁ। আন কিছুমানে মোৰ ভিডিঅ'টো মানে কি তেওঁৰ ভিডিঅ'ত বেয়া পাওঁ, অমুক কৰোঁ ভৌক কৰোঁ, ইমান বেয়া কমেণ্ট দিছে। বাৰু দিয়া, তোমালোকে কমেণ্ট দিলেও মোৰ একো নাহে, যদি সেনেকুৱা থাম্বনেইল লগাই खत्म बाय बाय टाटा गुड बाय गया। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।